কি কৰিছে গম পায়নে? আমাৰ ঘৰৰ পদূলি মুখলৈ চুচুক চামাকে আমাৰ ঘৰৰ ফালে চাই আছে। মোনাত কি আছে উলিয়া উলিয়া মোনাত কি আছে উলিয়া কাপোৰ আছে আপোনালোকে নুশুনা কেলে আমি পানী ভগনীয়া মানুহ দুদিন দুৰাতি লঘোণে ভোকে কোনো উদ্দেশ্য নোহোৱাকৈ মাথো আহি আহিছে আমি এই ঠাই পাইছোঁ। বিশ্বাস কৰক আপোনালোকে একদম মিছা কথা কৈছে। ইহঁতে ভেকচন ধৰি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ধৰি নি চকু কিডনী আদি কাঢ়ি লয়। হা হেৰি কি কৰিছে কি কৰি আছে? যাওক পুলিচ আৰু মেডিয়াক মাতক, সোনকালে যাওক সোনকালে যাওক। মাতক মাতক মাৰি পেলাওক আমাক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অচ্যুত গগৈ আৰু অচ্যুত গগৈ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি এখন বাটনাট কৰিবলৈ ওলাইছোঁ। যিহেতু বানপানীৰ সময়ত মানুহৰ কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু তাৰ কাৰণে সজাগতাৰ কাৰণে আৰু বানপানী শেষৰ পাছত ল'ৰা ছোৱালীসকলৰ বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ বিচাৰে আৰু তাৰ কাৰণে আমি সজাগতাৰ কাৰণে এখন বাটনাট কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক কিমান ধুনীয়াকৈ সাজি কাচি ওলাইছে এতিয়া বাটনাট কৰিবলৈ। কোৱা কোৱা কিবা এষাৰ কোৱা। আমি এতিয়া আগবাঢ়িছোঁ আৰু যাতে ভালে কুশলে হৈ যাওক। আৰু আমাৰ বাটৰ নাটৰ মানে কাহিনীভাগ হৈছে যে বানপানী, কাৰণ আমাৰ অসমততো বহুত বেছিকৈ বানপানী হয়। অসমত বুলিয়ে নহয় বিভিন্ন প্ৰান্তত হয়, তথাপিতো আমাৰ মানুহবিলাকে বহুত বেছি হাৰাশাস্তিত ভুগিব লগা হয়, হয়নে? গতিকে তাৰ কাৰণে যদি আমি সদায় আগতীয়াকৈ সচেতন হৈ থাকোঁ বা চৰকাৰে যদি কিছুমান সচেতনমূলক ব্যৱস্থা আগৰ পৰা গ্ৰহণ কৰে তেতিয়া মানুহবিলাকে তাৰ পৰা পৰিত্ৰাণ পাব বুলি ভাবোঁ। সেইটো কাৰণে আমি তেনেকুৱা ধৰণৰ এখন নাট কৰিবলৈ আগবাঢ়িছোঁ। বঢ়িয়া। এইফালে কি ক'বা? কিবা ক'বা নে নকোৱা নে লাজ লাগিছে কেমেৰা দেখি? হা লাজ লাগিছে? এইজনকতো ক'বই নালাগে আৰু বহুত ব্যস্ত কৰিছে। পুতলা কিবা এটা কোৱা। এই বাটনাট এখন কৰিবলৈ ওলাইছোঁ। আমি এইটো কণ্টিনিউকৈ কৰিয়ে আছোঁ আৰু 10টামান শ্ব' কৰিব লাগিব। গতিকে যিখিনি জেগালৈ যাম আমি কৰিবলৈ, যিখিনি জেগাত যাবলৈ আমাক ইনষ্ট্ৰাকশ্যন দিছে তাত থকা সকলো ৰাইজৰ সহযোগিতা পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। বাটনাট হৈ আছে আহক বুলি খবৰ এটা মাৰি দিওঁ। এইফালে আহা হাই আমি এতিয়া পাইছোঁহি আৰু দেই। বল বল যাওঁনে? ফুলে আজি মুখত একো নাই। বস্তু আহে যাতে শিশুসকলে নুচুৱে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আগতীয়াকৈ আমাৰ চৰকাৰে গাঁওবুঢ়াৰ সকলোলৈ বিভিন্ন নথি পত্ৰ বা সামগ্ৰীৰ আগজাননী দিয়েই, তাৰ লগত আমি আগতীয়াকৈ যোগাযোগ কৰিব লাগে। তথাপিও আমি নিজক সচেতন কৰি তুলিব লাগিব। আমাৰ বিভিন্ন নথি পত্ৰ আৰু সামগ্ৰী যাতে আমি আগতীয়াকৈ নিৰাপদ ব্যৱস্থাত থ'ব পাৰোঁ, তাৰ কাৰণে আমি জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বাইদেউ এতিয়া এওঁলোকৰ ব্যৱস্থাটো কি কৰা হ'ব? চৰকাৰী বান নিয়ন্ত্ৰণ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি তেওঁলোকক তাতে থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগিব। তেওঁলোকে আচলতে কি জানে, আমি সামগ্ৰী বা বয় বস্তু নিজে যদি হেৰুৱাওঁ আকৌ গোটাই ল'ব পাৰোঁ, কিন্তু সন্তান হেৰুৱাৰ পিছত তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে নহয়? হয়। আৰু এই কি কৰিছে গম পায়নে? আমাৰ ঘৰৰ পদূলি মুখলৈ চুচুক চামাকে আমাৰ ঘৰৰ ফালে চাই আছে। মোনাত কি আছে উলিয়া উলিয়া মোনাত কি আছে উলিয়া কাপোৰ আছে আপোনালোকে নুশুনা কেলে আমি পানী ভগনীয়া মানুহ দুদিন দুৰাতি লঘোণে ভোকে কোনো উদ্দেশ্য নোহোৱাকৈ মাথো আহি আহিছে আমি এই ঠাই পাইছোঁ। বিশ্বাস কৰক আপোনালোকে একদম মিছা কথা কৈছে। ইহঁতে ভেকচন ধৰি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক ধৰি নি চকু কিডনী আদি কাঢ়ি লয়। হা হেৰি কি কৰিছে কি কৰি আছে? যাওক পুলিচ আৰু মেডিয়াক মাতক, সোনকালে যাওক সোনকালে যাওক। মাতক মাতক মাৰি পেলাওক আমাক। বানপানীয়ে সকলো উটুৱাই লৈ গ'ল। আপোনালোকে কথাটো নুবুজাই কেলে? হা এইজনী মোৰ পত্নী, ধুমধামেৰে বিয়া পাতি অনা পত্নী। যাওক যাক মাতি থাকক, এতিয়া মাৰি পেলাওক আমাক। বাইদেউ আপুনি আহিল ভালে হ'ল। এই দুটা মস্ত চোৰ ধৰি থৈ দিছোঁ। আপুনি বাৰে বাৰে কিয় আমাক চোৰ সজাই আহিছে? সঁচা কথাটো নজনাকৈ কিয় চোৰ বুলি কৈছে? ৰ'বাচোন কি হ'ল তোমালোকৰ কোৱা? বাইদেউ আমাক বানপানীয়ে সকলো শেষ কৰি দিছে, আনকি ল'ৰাটোকো সেই কণাটো খাই লৈ গ'ল।
ৰাইজক